সকলোকে অসমীয়া গৃহিণীলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভাতকেৰেলাপুৰ বনাবলৈ একদম সহজ সাইড ডিছ হিচাপে খাব পাৰে, বহুত সোৱাদ হয়। আৰু তাকে কেনেকৈ বনালোঁ আহকচোন চাওঁ। মই দুটা ভাতকেৰেলা প্ৰত্যেকটোৱে 3 টুকুৰা কৰি লৈছোঁ আৰু আলু 4টা লৈছোঁ, সৰু আলু বইল কৰি লৈছোঁ। এয়া মই পিঁয়াজ লৈছোঁ, আদা নহৰু জলকীয়া 2টা আৰু 1 চামুচ সৰিয়হ। আপোনালোকে ক'লা সৰিয়হো ল'ব পাৰে, বগা সৰিয়হো ল'ব পাৰে। তাৰপাছত সাৱধানে মই বইল কৰা ভাতকেৰেলা টুকুৰাৰ পৰা ভাতকেৰেলাৰ যোনটো ভিতৰৰ অংশ, সেই ভিতৰৰ অংশ চামুচ এখনেৰে এৰুৱাই দিছোঁ। আপোনালোকেও ঠিক এইদৰেই কৰিব আৰু সেইখিনি একাষৰীয়াকৈ থৈ যাব। এয়া দেখিছেনে এৰুৱাৰ পাছত ভাতকেৰেলা টুকুৰাটো, আৰু ঠিক এইদৰে বাকীকেইটাও মই গুচাই ল'লোঁ। তাৰ পাছত আলু আৰু ভাতকেৰেলাৰ ভিতৰৰ অংশ মই এইদৰে পিটিকি ল'লোঁ আৰু এটা খুন্দনাত এইখিনি এটা অংশ খুন্দি ল'লোঁ। ইয়াতে মই জলকীয়া 2টা, আদা টুকুৰাটো আৰু নহৰু 2 ফুট দি আকৌ খুন্দি আছোঁ। আলু আৰু ভাতকেৰেলাখিনি খুন্দি হোৱাৰ পাছত সেইখিনি এফালে উলিয়াই থলোঁ আৰু আনফালে এটা চপাৰত পিঁয়াজখিনি দি এইখিনি চপ কৰি ল'ম। ইয়াত কৰিব অতি সহজ হয় আৰু একেবাৰে ধুনীয়াকৈ মিহি হৈ আহে, আপোনাৰ কষ্টও নহয়, চকুৰ পানীও নোলায়। তাৰ পাছত লাহেকৈ ইয়াতে আলু আৰু ভাতকেৰেলাৰ যোনখিনি মই তৈয়াৰ কৰি থৈছিলোঁ, খুন্দি থৈছিলোঁ আদা নহৰু জলকীয়া দি, সেইখিনি ইয়াতে দি সানি ল'লোঁ। ভালদৰে সানি লৈ ইয়াতে নিমখ দিছোঁ সোৱাদ অনুসৰি, অকণমান জিৰা পাউডাৰ দিছোঁ, অকণমান ধনিয়া পাউডাৰ দিছোঁ, আৰু তাৰ পাছত এইখিনি ভালদৰে সানি ল'লোঁ। মছলাখিনি যাতে ভালকৈ মিহলি হৈ যায় তাৰ কাৰণে গোটেইখিনি একেলগ কৰি এবাৰ সানি ল'লোঁ। আনফালে মোৰ কেৰাহী গৰম হৈছে, ইয়াতে মই প্ৰায় 1 চামুচমানহে তেল দিছোঁ। তেল দি এই সৰিয়হখিনি যোনখিনি মই লৈছিলোঁ এই সৰিয়হখিনি ইয়াতে দি দিছোঁ আৰু সৰিয়হখিনি যিহেতু ফুটিব সেইকাৰণে ঢাকি দিছোঁ। সৰিয়হ ফুটাৰ শব্দ শুনিছেনে? এইখিনি বেছিকৈ ফুটিবলৈও নিদিব, দেৰি যাব, সেইকাৰণে অকণমান ফুটাৰ পাছতে ইয়াতে আলু আৰু ভাতকেৰেলা যোনখিনি আপুনি পিটিকি থৈছিলে সেইখিনি ইয়াতে দি দিব। মই ইয়াতে দি ভালদৰে ভাজি ঠিক লোৱা নাই, জাষ্ট সৰিয়হখিনি যাতে ইয়াত ভালদৰে মিহলি হৈ যায় তাৰ কাৰণে অকণমান সময় ইয়াতে লৰাই আছোঁ। গেছটো মিডিয়াম ফ্লেমত ৰাখি থৈছোঁ আৰু ঢাকনখনতো সৰিয়হ লাগি থাকে, চাব ঢাকনখনৰ পৰাও সৰিয়হবোৰ এৰুৱাই দিব। মন কৰিব এইখিনি ভাজি লোৱাৰ দৰকাৰ নাই, এইখিনি মাত্ৰ মিহলি কৰি কাঢ়ি থৈ দিছোঁ। আনফালে এটা বাটিত মই বেচন লৈছোঁ 4 চামুচ, ইয়াতে হালধি গুড়ি দিছোঁ অকণমান, নিমখ দিছোঁ সোৱাদ অনুসৰি আৰু অকণমান চাট মছলা দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে স্কিপ কৰিবও পাৰে, ই সোৱাদত একো প্ৰভাৱ নেপেলায়, মাত্ৰ চটপটা টেষ্টটো হ'বৰ কাৰণে ইয়াক মই অকণমান দিছোঁ। তাৰ পাছতে সেইখিনি মিক্স কৰি ভালদৰে ইয়াত পানী দি এটা বেটাৰ বনাই ল'ম। এইটো বেছি পনীয়াও হ'ব নালাগে আৰু বেছি ডাঠো হ'ব নালাগে। আপোনালোকে কনচিষ্টেঞ্চিটো ভিডিঅ'টো দেখিলে গম পাব, দেখিছেনে? ঠিক এনেকুৱা বনাই ল'ব। তাৰ পাছত এই ভাতকেৰেলা যোনখিনি টুকুৰা আছিলে সেইখিনি ওপৰত এনেকৈ আলু আৰু ভাতকেৰেলাৰ ভিতৰৰ অংশ আমি যেনে বনাই থৈছিলোঁ সেইখিনি ইয়াতে দি প্ৰত্যেক টুকুৰা ভাতকেৰেলাতে এনেকৈ ঠিক দি যাব। ভিডিঅ'টো দেখুওৱাৰ ধৰণে কৰিব।
এয়া ভাতকেৰেলা মোৰ গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া যোনটো বেচনৰ বেটাৰ আমি তৈয়াৰ কৰি থৈছিলোঁ তাতে এইখিনি লেটিয়াই লৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। গেছত আপোনালোকে, মই মিঠাতেলত ফ্ৰাই কৰিছোঁ, আপোনালোকে ৰিফাইন ইউজ কৰোঁ বুলিলে ৰিফাইনো কৰিব পাৰে। তেলখিনি গৰম হোৱাৰ পাছত গেছটো মিডিয়াম ফ্লেমত কৰি ল'ব। এইখিনি দিয়াৰ আগত হাই হিটত নিদিব। মিডিয়াম ফ্লেম কৰি মই এয়া তেলত দি দিছোঁ। ঠিক এইদৰে মই বাকীকেইটাও ভাজি ল'ম। এইটো প্ৰথমতে মই দুটা ভাজিছোঁ। এনেকুৱা ধৰণৰ যেতিয়া কালাৰ এটা আহিব তেতিয়া এইখিনি লাহেকৈ কাঢ়ি থৈ দিব। মই এখন থালত টিশ্যু পেপাৰ লৈ লৈছোঁ, তাতে ধুনীয়াকৈ এইকেইটা কাঢ়ি থৈ দিছোঁ। আৰু ঠিক সেইদৰে মই বাকীকেইটাও ফ্ৰাই কৰি ল'ম। আপোনালোকে ট্ৰাই কৰি চাব। এতিয়া ভাতকেৰেলা বতৰ, চ' এবাৰ ট্ৰাই কৰি চাব কেনেকুৱা লাগে। মই যাকে খুৱাইছোঁ এয়া বনাই তেওঁলোক সকলোৱে ভাল পাইছে। কিমাননো ভাতকেৰেলা ভাজি বা পিটিকা বা দালিত দি খাব, হয় নহয়? কেতিয়াবা বেলেগ কিবা এটা কৰি খাবলৈও মন যায়। চ' এনেকৈ আপোনালোকে ট্ৰাই কৰি চাব বুলি মই আশা কৰিলোঁ। আৰু ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোকে পুনৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। পুনৰ লগ পাম আকৌ এটা নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ।